নমস্কাৰ, মই সূৰ্য কুমাৰ ভূঞা। আজি এটা বিশেষ কথা লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টোৰ জৰিয়তে সামান্যতম উপকৃত হয়, মোৰ এই কষ্ট সাৰ্থক হ'ব বুলি মই ভাবিছোঁ। আমি সকলোৱে জানো যে জীৱনত প্ৰতিগৰাকী ব্যক্তিয়ে সফল হ'ব বিচাৰে। সফলতা প্ৰতিগৰাকী ব্যক্তিৰ বাবে কাম্য, আৰু তাৰ ব্যতিক্ৰম নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলেও জীৱনত সফল হ'ব বিচাৰে। কিন্তু প্ৰতিগৰাকী মানুহৰ মনত, প্ৰতিগৰাকী মানুহৰ হৃদয়ত, প্ৰতিগৰাকী মানুহৰ মগজুত এই সফলতা পাবৰ কাৰণে যি ধাউতি থাকে, হেঁপাহ থাকে, আগ্ৰহ থাকে, তাৰ পিছত কিন্তু সকলোৱে সফল হ'ব নোৱাৰে, সকলোৱে সফলতা লাভ কৰিব নোৱাৰে। ইয়াৰ কাৰণ কি? এই সম্পৰ্কত মই এটা কাহিনী পঢ়িবলৈ পাইছিলোঁ, আৰু আজি এই কাহিনীটোকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। এবাৰ এজন ছাত্ৰই নিজৰ দেউতাকক সুধিছিল, দেউতা, মোক সকলোৱে কয় জীৱনত সফল হ'ব লাগিব, আচাৰ্যই কয় জীৱনত সফল হ'ব লাগিব, তোমালোকেও কোৱা যে মই জীৱনত সফল হ'ব লাগিব, কিন্তু মই জীৱনত সফল হ'বলৈ হ'লে কি কৰিব লাগিব, কেনেকৈ মই সফল হ'ম? তেতিয়া দেউতাকে ক'লে যে তুমি জীৱনত সফল হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তুমি অধ্যয়নশীল হ'ব লাগিব, আৰু ইয়াৰ উপৰিও তুমি আৰু এটা গুণ আয়ত্ব কৰিব লাগিব, তেতিয়াহে তুমি জীৱনত সফল হ'ব পাৰিবা। মই তোমাক অধ্যয়নশীলৰ কথাটো ক'লোঁ আৰু পৰিশ্ৰমৰ কথাটো ক'লোঁ, এই দুটা তুমি নিশ্চয় বুজি পাইছা, কিন্তু আৰু যিটো গুণ তুমি আয়ত্ব কৰিব লাগিব, সেইটো মই তোমাক এনেদৰে ক'লে তুমি বুজি নাপাবা, তোমাক মই কৰি দেখুৱাব লাগিব। গতিকে আজি আবেলি তুমি পথাৰলৈ ওলাবা, মুকলি পথাৰলৈ, মই তোমাক তাত বুজাই দিম। আৰু সময়ত মুকলি পথাৰলৈ দেউতাকে এখন চিলা হাতত লৈ সন্তানৰ সৈতে পথাৰলৈ গ'ল। পথাৰত সন্তানক চিলাখন উৰাবলৈ দেখুৱাই দিলে, আৰু সন্তানে চিলাখনত সূতাৰে গাঁঠি দি মহুৰাটো হাতত লৈ চিলাখন উৰাবলৈ যত্ন কৰিলে। ক্ৰমাৎ সূতা দীঘলৈ গৈ থাকিল, আৰু চিলাখন ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিল। এটা সময়ত চিলাখন বহু ওপৰলৈ গৈ নীল আকাশৰ ফালে আকাশত ঘূৰি ফুৰিছে, দেখিবলৈ বহুত মনোমোহা হৈছে। দেউতাকে সুধিছে, চিলাখন লাহে 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 ওপৰলৈ গৈ আছে, দেখিছা? বোলে দেখিছোঁ। এনেদৰে মানুহে জীৱনত লাহে 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 নিজৰ জীৱনটো ওপৰলৈ নি চিলাখন যেনেদৰে মুকলি আকাশত এটা সুন্দৰ পৰিৱেশত উৰি ফুৰিছে বহু যোজন ওপৰত, ঠিক তেনেদৰে তোমালোকেও তোমালোকৰ জীৱনত সফলতা প্ৰাপ্তি হৈ এনেধৰণে সমাজত জিলিকি থাকিব পাৰিবা। কিন্তু এতিয়া চিলাখন যে ইমান ওপৰলৈকে গ'ল, চিলাখনৰ লগত যিটো সূতাডাল আছে, সূতাডালৰ লগত তোমাৰ হাতত থকা মুহুৰাটো সংযুক্ত হৈ আছে, অৰ্থাৎ চিলাখন এতিয়াও তোমাৰ নিয়ন্ত্ৰণত আছে। তুমি চিলাখন এতিয়াও হাতৰ পৰা এৰি দিয়া নাই। চিলাখনক এৰি দিছা যদিও সূতাডালেৰে কিন্তু চিলাখনক তুমি নিয়ন্ত্ৰণ কৰি আছা। তুমি ভাবিছা নেকি যে চিলাখন আৰু ওপৰলৈ যাব যদিহে সূতাডাল ছিঙি দিয়া হয়? চোৱাচোন বাৰু, তুমি সূতাডালে টানি থকাৰ কাৰণে কিজানি চিলাখন আৰু ওপৰলৈ যোৱাত বাধা হৈছে, তুমি এবাৰ সূতাডাল ছিঙি দিয়া, আৰু সন্তানে সূতাডাল ছিঙি দিলে। কিন্তু ভবা ধৰণে চিলাখন ওপৰলৈ নগ'ল, বিপৰীতে চিলাখন তললৈ নামি আহি মাটিত পৰি গ'ল। তাৰপিছতে দেউতাকে সন্তানক বুজাই দিছিল, চোৱা, তোমাৰ হাতত যিডাল সূতা আছিল, যিটো মুহুৰাত তুমি চিলাখনক সংযোগ কৰি ৰাখিছিলা, তোমাৰ হাতত সেই মুহুৰাটো থকালৈকে, তুমি চিলাখনক সূতাডালৰ সৈতে মুহুৰাটোৰ সৈতে নিয়ন্ত্ৰণ কৰি থকালৈকে চিলাখন কিন্তু ক্ৰমাৎ ওপৰলৈ গৈ আছিল আৰু ওপৰলৈ গৈ আছিল। আৰু যেতিয়া চিলাখন বেছি ওপৰলৈ গ'ল, তেতিয়া যদি তুমি ভাবা যে সূতাডালে চিলাখনক আৰু ওপৰলৈ যোৱাত বাধাৰ সন্মুখীন কৰিছে, বা মহুৰাত সূতা শেষ হ'ব হ'ল, চিলাখন আৰু ওপৰলৈ যাবলৈ হ'লে সূতাডাল ছিঙি দিলে কিজানি চিলাখন আৰু বেছি ওপৰলৈ যায়। এনেদৰে ধাৰণা কৰাৰ পিছত সূতাডাল যেতিয়া ছিঙি দিয়া হ'ল, দেখিলা চিলাখন ওপৰলৈ যোৱাৰ বিপৰীতে তললৈ আহিল। অৰ্থাৎ আমাৰ জীৱনৰ, ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ সফলতাৰ ঠিক সেই উদাহৰণৰ লগত সংযুক্ত হৈ আছে। তোমালোকে যথেষ্ট কষ্ট কৰিবা, অধ্যয়নশীল হ'বা, পৰিশ্ৰম কৰিবা জীৱনত সফলতা লাভ কৰিবৰ কাৰণে, কিন্তু সমান্তৰালভাৱে থাকিব লগা গুণটো হৈছে যে পিতৃ মাতৃৰ লগত তোমালোকৰ যি সংযোগ, পিতৃ মাতৃয়ে তোমালোকক পৰিচালনা কৰাৰ যি ব্যৱস্থা, নিয়ন্ত্ৰণ কৰাৰ যি ব্যৱস্থা, তাৰ ভিতৰত তোমালোক যেতিয়ালৈকে জড়িত হৈ থাকিবা, তেতিয়ালৈকে জীৱনত তোমালোকৰ কাৰণে সফলতা সম্ভৱ। অৰ্থাৎ তুমি যেতিয়া পিতৃ মাতৃৰ লগত সংযোগত থাকিবা, পিতৃ মাতৃৰ কথা শুনিবা, পিতৃ মাতৃৰ পৰামৰ্শ শুনিবা, পিতৃ মাতৃৰ অনুমতি লৈ যিকোনো কাম কৰিবা, তেতিয়ালৈকে তুমি জীৱনত সফল হোৱাটো সম্ভৱ হৈ থাকিব। আৰু যেতিয়া তুমি ভাবিবা যে মই এতিয়া বহু কথা জনা হ'লোঁ, মোৰ বয়স ডাঙৰ হ'ল, মই বহু কথা জনা হ'লোঁ, মা দেউতাতকৈ দুটা এটা কথা মই বেছিকৈ জানো, গতিকে মায়ে ক'লে বুলিয়ে মই মানি ল'ম নে, দেউতাই ক'লে বুলিয়ে মই এই কথা মানি ল'ম নে, এনে ধাৰণা কৰি যদি তুমি
মা দেউতাৰ কথা নুশুনি পেলাই অকলে আগবাঢ়িব বিচাৰিবা, ঠিক যেনেদৰে চিলাখনৰ সূতাডাল ছিঙি দিয়াৰ যি পৰিৱেশ হ'ব, তুমি মা দেউতাৰ কথা আৰু তোমাৰ কথাৰ মাজত সম্পৰ্ক ছিঙিবলৈ যেতিয়া চেষ্টা কৰিবা, তেতিয়া চিলাখনৰ দৰে তুমি সফলতাৰ ফালে নগৈ বিফলতাৰ ফালে তুমি উভতি আহিব লাগিব। অৰ্থাৎ জীৱনত সফলতা প্ৰাপ্তিৰ বাবে কেৱল কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নশীল হ'লেই নহ'ব, সমান্তৰালভাৱে পিতৃ মাতৃৰ লগত এটা মধুৰ সম্পৰ্ক থাকিব লাগিব। যেতিয়ালৈকে তুমি পিতৃ মাতৃৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি পিতৃ মাতৃৰ পৰামৰ্শ লৈ পিতৃ মাতৃৰ পৰিচালনাৰে তেওঁলোকৰ নিয়ন্ত্ৰণাধীন হৈ আগলৈ যোৱাৰ প্ৰয়াস কৰিবা, তেতিয়ালৈকে তোমাৰ জীৱনৰ সফলতা সম্ভৱ হৈ থাকিব।